খুৰী আপোনাৰ নামটো কৈ দিয়ক নহ'লে। নামটো ঈশ্বৰা ৰায় গগৈ। ঈশ্বৰা ৰায় গগৈ। ৰায় গগৈ। ঈশ্বৰেও আশীৰ্বাদ কৰিছে দেই। কওক আগতে বাৰু মোৰো ভাল লাগিছে। ভাল লাগিছে ঘৰ এই হাই গাইজ আমাৰ ঘৰলৈ আলহী আহিছে এতিয়া বৰ্তমান আলহী আহি পিনি মই চিলাপথাৰ যাব ওলাইছোঁ চিলাপথাৰলৈ ভাল নহয় চবই এই আমাৰ এই ধেমাজি পৰা আহি গ'লো ক'ৰপৰা আহি গ'লি ধেমাজি হয় নাই জয়মপুৰ কেনে ভাল খা খবৰ ঠিক আছে লগ পাই ভাল লাগিলে দেই আকৌ পাছত আহিম লগ পাম কেতিয়া যাবি ঘৰলৈ গাহৰি পেটু চেটু খাই থৈ যাবি আৰু কি ইমান হৈ যা খোৱা বোৱাই মেন চাহ দিলি নি মায়ে দিওঁ যি হওক নহওক বাপেকে নহয় জানো স্কুটি লৈ আহি পাই গ'ল এতিয়া বৰ্তমান চিলাপথাৰ যাম ন নাম্বাৰ প্লেট লগাই মানে নাম্বাৰ প্লেট আজিকালি পুলিচৰ কাৰণে নাম্বাৰ প্লেট লগাব যাবলৈ লেটছ গো বিচৰা সময় ঘূৰি নাহে মন মাথো উৰা মাৰে নিচলা হৃদয়ে পথ বিচাৰে এৰি অহা খোজৰ বাটে অ সময় লৈ যা অতীতক পোহৰৰ দিশে বিচৰা সময় ঘূৰি নাহে মন মাথো উৰা মাৰে নিচলা হৃদয়ে পথ বিচাৰে এৰি অহা খোজৰ বাটে অ সময় লৈ যা অতীতক পোহৰৰ দিশে হাই গাইছ এতিয়া বৰ্তমান চিলাপথাৰ আহিছিলোঁ লগৰকেইটা লগ পাই গ'লোঁ বন্ধুটো বহুত দিনৰ মূৰত লগ আছোঁ দেই কেৰেলাৰ পৰা আহিছে যে মানে স্কুটি লৈ আহিছিলোঁ এয়া নাম্বাৰ প্লেট লগাব পাৰিছিলোঁ বিশেষ নাম্বাৰ প্লেট অহা নাই বোলে সেইকাৰণে নাম্বাৰ প্লেট পকতীয়া কাৰণে আহিলোঁ আৰু বিন্দাছ সেটক লগ পাই এটাই ভাল হৈছে এয়া দুচ ভাল লাগিলে আপোনাৰ লগ পাই দেই বাৰু মোৰো ভাল লাগিছে ভাল লাগিছে তাৰপিছত ঘৰৰ ফালে ভালে এতিয়া ঘৰত কোন কেনে আছে ঘৰত আছে মা আছে অঁ ফেমিলি আছে ফেমিলি আছে ঠিক আছে লগ পাই বহুত ভাল লাগিলে দেই নামটো কি সেইটোৱে জানা নাই চিত্ৰ চিত্ৰ সঁচাকৈ মনটো বহুত চিত্ৰ দেই ঠিক আছে লগ পাই ভাল লাগিলে এতিয়া ঘৰত যামগৈ প্ৰথমে লগ পাই ঘূৰি গ'লোঁ বিশেষ ভিডিঅ'টো বনাবলৈ টাইম নহ'ল এতিয়া যাক যাব সময়ৰ কাৰণে বনাইছোঁ আপোনালোকেও বাই বাই দিওঁ টাটা লগ আকৌ এদিন লগ পাম নিশ্চয় লগ পাম আৰু চাব ওম প্ৰকাশ আছাম চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি দিব পাৰিলে লিংকটো শ্বেয়াৰ কৰি দিব দেই ধন্যবাদ তাৰপিছত আমাৰ এয়া মনোজ ভাই এই জোনাই মনোজৰ কথা কোৱা নাই আমাৰ এইটো চিলাপথাৰ মনোজ কওঁ হয় নাই জোনাই মনোজ ভাই নহয় এইটো চিলাপথাৰ মনোজ ভাই এই কেনেকুৱা ভাল মজা কিন্তু ঘৰত থাকি কেনেকুৱা লাগিছে ভাল লাগিলে দেই লগ পাই যাবি আৰু আমাৰ ঘৰলৈ ঠিক আছে লগ পাই ভাল লাগিলে তাৰপিছত এই আমাৰ মোৰ লগত আহিছিলে শুনকণ এতিয়া আমি বাই বাই টাটা দিছোঁ সিহঁতকো বাই বাই দিওঁ টাটা দিওঁ ঘৰলৈ যাওঁ বিন্দাছ বাই বাই ও কেঁচা কলিজা এপাচি মৰম আছিলে যে খুই তোমাকে দেখা পাই ঘপককৈ জাগিল গ'ল মোকে কি খবৰ মই এতিয়া বৰ্তমান চিলাপথাৰ আছোঁ কি বঢ়িয়া ফুল পুৰি উঠিছে দেখিছে নাই দেখি এনেকুৱা ধুনীয়া লাগিছে সেইকাৰণে চিনি তিনি নাপাওঁ এনেই জাষ্ট সোমাই দিলোঁ ভাল লাগিলে কাৰণে সোমালোঁ এতিয়া আমাক খুৰীদেউ সুধিম যে ইমান ধুনীয়াকৈ সজাই থৈছে বা কোনে সজাইছে কি কথা কোনে ভাল পায় ইমান ধুনীয়াকৈ কণ্টেণ্টটো সজাই থৈছে কি বিউটিফুল লাগিছে চাওক না আপোনালোকে ফুলখিনি চাওক কিবা আমি যে পাৰ্ক পথ আছোঁ নিচিনা লাগেচোন কি ধুনীয়াকৈ সজাইছে দেখিছেনে এইফালে চা এই আমাক খুৰী আপোনাৰ লগ পাই বহুত ভাল লাগিলে দেই মোৰ ওম প্ৰকাশ আছাম চেনেলটো আপোনাৰ স্বাগতম জনাইছোঁ এই ফুলবোৰ কোনে সজাইছে বাৰু ইমান ধুনীয়াকৈ মই আৰু দায়েও কৰে অঁ ঘৰতে এনেই থকাতে টাইম পাছ কৰোঁ আৰু এই ফুলৰ লগতে টাইম পাছ ইমান ধুনীয়াকৈ সজাই ৰাখিছে যে নাৰ্চাৰী এখনে খুলিব পাৰিছে কৰিব লাগিব লাহে ধীৰে সপোন আছে নেকি আছে সৰু সুৰাকৈ সপোনটো চবৰে ৰচাই বাৰু হয় নাই সপোনটো ৰচাটো স্বাভাৱিক কিন্তু চব চাই মোৰ বেষ্ট ভাল লগা হৈছে এই ফুলপাহ দেখিছেনে আপোনালোকে কিমান ইমান ভালকৈ লক্ষ্য কৰিব পৰা নাই কিবা প্লাষ্টিক লাগে ফুলটো দেখি এতিয়া ফুলটোৰ নাম কি বাৰু এইটো চেকলেন বুলি কয় চেকলেন হেৰি মংগীতেল বুলি কয় মই মানে ইমান নাৰ্চাৰী গৈছোঁ মানে চাইছোঁ আৰু য'ত হ'লেও কিন্তু এই ফুলটো প্ৰায় দেখা পোৱা নাই এই ফুলটো ইমান বঢ়িয়া লাগিছে
সেইটো বাদ দিয়ক বাকী চব বাদ দি বা বাহিৰত সজাই চাইছে আমি ভিতৰলৈ যাওঁ ব'লকচোন চাওঁগৈ কি সজাই থৈছে বাৰু আইও কি মজা আছে সজাই দিছে চাই লওক ভিতৰতো সজাই ৰাখিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে সঁচাকৈ ইয়াত যদি আপুনি থাকে কিবা যদি মনটো বেয়া লাগে সঁচাকৈ পূৰা ধুনীয়া লাগি যাব মানে ভাল লাগি যাব আপোনাৰ যদি ঘৰত কোনোবাই গালি দিয়ে শুই এটাবলৈ আহিলে হৈ যাব এনেই ফ্ৰেছ হৈ যাব মনটো বিন্দাছ ফ্ৰেছ হৈ যাব ভিতৰতো আছে বেছি ভিতৰলৈ নাযাওঁ আৰু গালি চালি দিব পাৰে বেয়া পাব পাৰে হয় বেলেগ দিনাখনেই যাম আজি যদি ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব জনাব বেলেগ দিনা গোটেই বাৰীখনেই দেখাই দিম আৰু আজি বাছ ফোনটো দেখাইছোঁ খুৰীদেউকৰ নামটো সুধি থৈ যাওঁ আকৌ বেয়া পাব হয় নহ'লে হয় নহয় আপোনালোকতো জানিব মন যায় খুৰীদেউ আপোনাৰ নামটোৱে কৈ দিয়ক নহ'লে মোৰ নামটো ঈশ্বৰা ৰায় গগৈ ঈশ্বৰা ৰায় গগৈ ৰায় গগৈ ঈশ্বৰেও আশীৰ্বাদ কৰিছে দেই কওক এতিয়াও ঈশ্বৰৰ আশীৰ্বাদ কৰিছে কৈ যাওক আগলৈও ডাঙৰ হৈ যাওক এতিয়া ঘৰৰ সন্মুখত আছে হয়তো ৰাস্তা পদূলি সজাব পৰা কাৰণে ফুলৰ বাগান বনাওক তাই মোৰ আশীৰ্বাদ থাকিলে ভগৱানৰ ওচৰত থেংক ইউ লগ পাই ভাল লাগিলে তেতিয়াহ'লে যাওঁগৈ আৰু বাই বাই বৰ্তমান মই আহি আছোঁ চিলাপথাৰ ধুনু কলিজা ঘৰলৈ ধুনু কলিজা দুৰাজ দাদাহঁতৰ ঘৰলৈ আহি আছোঁ মানুহ আছে নাই গম নাপাওঁ এতিয়া ৰাস্তাটো দেখি এনেকুৱা লাগিছে ভয়ংকৰ পানী চাই লওঁ পানী এনেকুৱা এই ৰাস্তাটো সোমাই পিনি এতিয়া নাযাওঁগৈ আৰু জোতা পিন্ধি অহা হ'ল সেইকাৰণে পানীত নামি ঘৰটো নৰখাওঁগৈ বিশেষ ওচৰত সুধি গম পালোঁ দুৰাজ দাদা ঘৰত নাই বোলে ধুনু কলিজা ঘৰত নাই সেইকাৰণে কি কৰিম আৰু পানীখিনি পাই দূৰৰ পৰাই ঘৰটো চাই পিনি যাওঁগৈ নেক্সট দিনাখনি কেতিয়াবা যদি লগ পাওঁ তেতিয়া আপোনালোকক সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম দুৰাজ দাদাহঁতৰ ঘৰ এতিয়া আমি যাওঁগৈ বাই বাই টাটা কেতিয়াবা আকৌ লগ পাম বুলি আশা কৰিছোঁ আজি কপালখন বেয়া বিশেষ বিৰাট বেয়া কপালখন বহুত বেয়া আজি সেইকাৰণে লগ নাপালোঁ আৰু এতিয়া যাওঁগৈ বাই বাই টাটা বিচৰা সময় ঘূৰি নাহে মন মাথো উৰা মাৰে নিচলা হৃদয়ে পথ বিচাৰে এৰি অহা খোজৰ বাটে সময় লৈ